জালুক নাই জালুক আছে ৰহে হাও ইতেৰন তই কলি জালুক নাই বুলি আৰু এতিয়া কথা পাতলে আছা কি আছে তোৰ এটা জমনি কথা হৈছে ৰ এই কালি আমি টিকেট নাটো ৰোল খাব যাতে এটা ৰোল ভিতৰত পৰা কেৰেন দৌমাইছিল আৰু সেই ৰোলটো খাব লাগে না হলিও তো আৰু কেৰিন তে থকা ৰোলটো খাব পাৰিলি নে কেৰেন তাতে যদি তোৰ পেটত ছানা দেৰি তেলে হুঁচিয়াৰ হাও সেইটো আকৌ কোন এ কোন বা এ মাছুন তা কাটে এ বাবু হচোন হ হাই বয়স এনি প্ৰবলেম ইয়া বেলেগ ইংলিছ পকাৰছে টেনশন গেল আছে মই আছো না এ ভগৱান আজি বহুত দিন মূৰত ইংলিছ বকতে আহিছোঁ কিবা যদি ভুল ক্ষমা কৰি দিবি হোৱাট ইজ তোমাৰ নাম মাই নিকনেম ইজ সোন ইয়াকে কিবা ক'লে এই ইংলিছ ক'ব পাৰছোঁ নহয় ইয়াৰ এটা প্ৰশ্ন উত্তৰ তই তো হোৱাট গোয়িং আংকলছ হাউস ইউ কাম তই চলি আতি মোৰ গাত কে লাগবে আছি হাউ তই ৰং কলি ইউ কাম বুলি ইউ কাম মানে মই যাবা কৈছোঁ দেখোন আকৌ মোৰ গাত লাগিলে ঐ মূৰ্খ কাম মানে আহা গো মানে যোৱা তো কাম বুলি কৈছে সেইকাৰণে ই আহিছি এতিয়া গো বুলি কৈ গুচি যাব ইউ গো তাই চলি আমাৰ ৰমি ৰমি লাগছি ঐ কেৰেন ছানা দিছে অ আপুনি উঠা খাই আছো ৰ তাৰ ইংলিছ কিটা শুনি মজা লাগছি এতিয়া ঘৰ যাওঁ কালি আকৌ লেভেল দিব লাগবে না ইংলিছ পাৰো বুলি বহুত দিন ধৰি ভিডিঅ' দিয়া নাছিলোঁ আমি আজি বহুত দিনৰ মূৰত ভিডিঅ' দিছোঁ আৰু দি থাকিম এতিয়াৰে পৰা আপোনালোকে চেনেল ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব লাইক কৰিব আৰু এটা ভাল কমেণ্ট এটা কৰি থৈ যাব তো বাই বাই নেক্সট ভিডিঅ'টো সোনকালে আহি আছে আপোনালোকে চাবলৈ নাপাহৰিব